হে দোস্ত ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল ডিম্পুজ ব্লগ বেগৰ দোকানত আহিছো আৰু এনেকুৱা টাইপৰ বেগ লৈ লৈছো 45টা আৰু এনেকুৱা টাইপৰ বেগ লৈছো 7টা তো মানে দোকানৰ কাৰণে লোৱা নাই এই দোকান হৈ গ'ল এই মই ককা আইতাসকলে বহুত দিনৰ পৰা বিহু খাব মাতি আছিল মানে তো ককা আইতাসকলৰ কাৰণে সৰু সৰু এটা দুটা বিহু গিফ্ট লৈ পিনে বিহু খাব যাওঁ হে গামোচাটো দিয়ে থাকে বহুতে মই বোলো অলপমান বেগ দিওঁ কাৰণ ইউজ কৰিব পাৰিব এনেকুৱা সৰু সৰু বেগ তো তেনেহ'লে বলক আমি এই ভিডিঅ'টো ফেঞ্চি বজাৰৰ পৰা আৰম্ভ কৰোঁ আৰু মোৰ লগত জনাৰ্দন ভাইও যাব আইতাহঁতৰ কাষলৈকে ৰেডি টু গো টোটেল 52টা 45টা আছে আইতাৰ কাৰণে আৰু 7টা আছে ককাৰ কাৰণে গিফ্ট এয়া হৈছে ফাঁচি বজাৰ চাওক আজি দিনটো বৰষুণ দি আছে হ'লেও মই ৰেইনকোটটো খুলি থলোঁ বৰ্তমান বৰষুণটো অলপ কমিছে এতিয়া আমি ইয়াৰ পৰা 10 কিলোমিটাৰ আগত যাব লাগিব আৰু এয়া হৈছে পম্পী পল্লৱী পম্পীয়ে মোক ক'লে ইয়াত আহি পিনে বেগটো ল'বৰ কাৰণে ভাল বেগ পাই বোলে আৰু এয়া হৈছে ৰাতিপুৱা 9টা বজাত বৰষুণত গুৱাহাটীৰ ফেঞ্চি বজাৰ তাৰমানে দোস্ত কাহিনীটো এনেহেন মই গম পালোঁ গুৱাহাটী অল্ড এজ হোমৰ ককা আইতাসকলে মোৰ ভিডিঅ' বোলে সদায় চাই মানে তেখেতসকলক দেখাই টিভিত লগাই পিনে আৰু সদায় সন্ধিয়ালৈকে ৰখি থাকে যে মোৰ ভিডিঅ' কেতিয়া টিভিত লগাব মানে ককা আইতাসকলে তো মোক ক'লে কথাটো মই পাগল হৈ গৈছোঁ মই বোলো বাপৰে তো সেইবাবে গৈ আছোঁ আৰু ককা আইতাসকলেও মোৰ কাৰণে পূৰা ৰখি আছে বোলে তো বলকচোন বলক মানে কি ক'ম আৰু মোৰ ভাষা নাই আজি ভাই আৰু বৰষুণ আহিলে চাওক বেগ ফাটি গৈছে কিন্তু বেগ চাবা অলপ ফাটিছে কিন্তু মালিকো অভাৰব্ৰিজ আহি পালোঁ ইয়াত ৰখিলোঁ কাৰণ এটা সৰু কথা যদি মনৰ পৰা বিশ্বাস থাকে অপৰচুনিটি যদি পায় আৰু অলপমান হাৰ্ডৱৰ্ক থাকিলে সেই নৱনীত ৰেড্ডি সেই ল'ৰাজনৰ দৰে আপুনি মো এংগেজৰ দৰে কোম্পানীত চাকৰি পাব যাৰ পোষ্টাৰ লাগিছে মালিকৰ ফ্লাইঅভাৰত হায়দৰাবাদৰ সৰু এখন গাঁৱত এই ল'ৰাজনৰ ঘৰ সৰুৰ পৰাই ইচ্ছা আছিল খুব যে কোডিং কৰা ছফ্টৱেৰ ডেভেলপমেণ্ট কৰা কিন্তু অপৰচুনিটি পোৱা নাছিল শেষত ৰি লেভেলৰ কথা শুনিলে আৰু ৰি লেভেলত এটা সৰু পৰীক্ষা দিলে আৰু তাৰপিছত ৰি লেভেলৰ পৰা পাছ কৰিলে আৰু ৰি লেভেলৰ জৰিয়তে ইমান ডাঙৰ চাকৰি পালে যাৰ দেউতাক জাষ্ট এজন খেতিয়ক আছিল সাধাৰণ খেতিয়ক নৱনীত ৰেড্ডিৰ দৰেয়ে যদি আপোনাৰ লগতো কিবা এটা স্কিল আছে ৰি লেভেলত যাওক ফ্ৰীতে পৰীক্ষাটো দিয়ক তাৰপিছত আপোনাৰ সেই স্কিল মতে জব পাব প্ৰায় 200 ডাঙৰ ডাঙৰ কোম্পানীত জব দিয়ে ৰি লেভেলে ডেছক্ৰিপশ্যনত ৱেবছাইটটোৰ লিংকটো আছে আপোনালোকে যাওক টেষ্ট দিয়ক আৰু জব পাওক তো এয়া চাওক আৰু ৰি লেভেলে টপ স্কৰাৰবিলাকক এপলৰ প্ৰডাক্টটো দিয়ে আৰু এতিয়া পালোৱে আইতাহঁতৰ আহি পিনে এই আগত আছে অল্ড এজ হোম বেলতলাৰ কাষত তো আহি পালোঁ আমি প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোম ন আৰু এয়া আইতা তো আইতা আৰু আইতাসকলে মোৰ ভিডিঅ' বোলে চাই থাকে মোৰ ভিডিঅ' চাই ন ইফালে আছে আমাৰ সকলোৰে আইতা চিনাকি আইতা তো সেই আইতাজনীৰ বয়স বোলে 107 বছৰ তো কথা পাতিম জীৱনৰ এক্সপিৰিয়েঞ্চ জানিম আইতাবিলাকৰ পৰা কি ক'ম আৰু এই কুকুৰটো চাওক ককা আইতাসকলৰ লগ মানে আৰু খেলি থাকে তো বহুত বেছি ভাল লাগিছে মোৰ ভিডিঅ' বোলে সদায় দেখাই মানে কি ক'ম আৰু অলপ যে হাঁহি ফুটি দিব পাৰিছোঁ আইতাহঁতে কুকুৰটোৰ নাম মুনু দিছে মুনু আই মুনু আৰু এই বৃদ্ধাশ্ৰমখনৰ জ্যেষ্ঠ ককাজনো আহি পালে তো আপোনালোক সকলোৰে চিনাকি আইতাজনীৰ বয়স বৰ্তমান 107 বছৰ আৰু মোক কিবা বিয়া পাতিব কৈ আছে সুধো ৰ'ব কিয় মই কেনেকুৱা ছোৱালী চাব লাগিব তুমি যেনেকুৱা দেখিবলৈ মৰম লগা এনেকুৱা এজনী ছোৱালী লাগিব আৰু ছোৱালীজনীৰ শিক্ষা দীক্ষা কিমান আছে চাব লাগিব নহ'লে জধামুখৰ এজনী আনি লৈ মহা বিপদ আপোনাৰ বিয়া যেতিয়া হৈছিল মনত পৰেনে কথাবিলাক মোৰ 10 বছৰ বয়সত বিয়া হৈছিল মাত্ৰ 10 বছৰ বয়সত কিমান এতিয়া ছোৱালীয়ে বিশ্বাস কৰিবনে আজিকালি 30 বছৰত হয় 30 বছৰত হয় মই 30 বছৰত বিধৱা হৈছোঁ আপোনাৰ বিয়াত কি খুৱাইছিল ৰাইজক খানা কি খুৱাইছিল কোনো ভাগ্যৰ কথা কি ক'ব আইতা সেইটো সোধা নাই তোমাৰ বিয়াত কি খুৱাইছিলে আৰু তুমি দৰাটোক দেখিছিলা নাই সুধিছে নাই দেখা সেইফালে তুমি আপুনি দৰাক দেখা নাছিল আগৰ দৰা কইনাৰ আগতে দেখা দেখি নহয় মোৰে যে দৰা মই পিছত নাই দেখা মানে আমাৰ গোস্বামী ঘৰ নহয় খুব আদৰ কাৰ্যাত হেৰি কৰা সেই দেখি একেবাৰে যেতিয়া লৈ গৈছে তেতিয়াহে দেখিছোঁ আপোনাৰ ভাল লাগিছিলে তাৰ পিছত ককাক
ভাল বেয়া নেকি ভাল লাগিবই লাগিব সেইটো হয় দিয়কচোন আজিকালি ছোৱালীৰ নিচিনাতো আমি নহয় হয় 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 আজিকালি ছোৱালী কিবা অকণমান বেয়া পালে বাপেক বাপেক কৈ দিব অঁ হয় নহয় কোৱা অঁ তেতিয়া কৈ আৰু লাভ নাছিলে আজি আগৰ খেতি নহয় অ' আইতা আমি ডিম্পু দাৰ বিয়াও প্ৰথমে ছোৱালী আমি বিচাৰিম ডিম্পু দাক নেদেখুৱাওঁ আমি চোৱা ছোৱালী তোমাৰ পচন্দ হ'বনে হ'ব 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 হয় নহয় মই কিন্তু তোমাৰ পচন্দৰ ছোৱালী চাই দিব পাৰিম কিন্তু ঘূৰিব নোৱাৰা হ'লোঁ মই পাৰিবতো আপুনি কালি গৈ আহিছে মন্দিৰ সিদিনা কলকাতা গৈছে আৰু নেক্সট আমাৰ ঘৰত যাব পাৰি আছেতো ঘূৰিব তোমালোকৰ ঘৰ ক'ত নলবাৰীত নলবাৰী এই ওচৰতে পাৰিম আইতা বেছি দূৰ নহয় 1 ঘণ্টাত পাই যায় বেছি দূৰ নহয় আইতা 1 ঘণ্টাৰ টাইম লাগে মাত্ৰ বুজিছোঁ অ' আইতা আমি প্ৰথমে কইনাটো চাম বিয়া চিয়া ঠিক কৰাৰ পিছত বিয়াৰ পিছত ডিম্পু দাই চাই থাকিব বেলেগ এখন দুনিয়াত ঘূৰি যোৱা লাগিছে মোৰ অ' মাই গড আৰু আইতাৰ ল'ৰা ছোৱালী 4জন মানে 2জন ল'ৰা 2জনী ছোৱালী 3জন ঢুকাল ডাঙৰ 3জন ঢুকাল সৰু ল'ৰাটো আছে সকলোতকৈ সৰু ল'ৰাটো এতিয়াও আছে আৰু সৰু ল'ৰাটোৰ বয়স হৈছে 83 বছৰ 84 আৰু আইতাৰ 107 বছৰ অ' আইতা আপুনি মহাত্মা গান্ধীক দেখিছিলে নে আৰে মহাত্মা গান্ধীৰ দেখাটো কি কথা মহাত্মা গান্ধী জৱাহৰলাল নেহৰু মতিলাল নেহৰু সৰোজিনী নাইডু আৰু আছে বহুত আছে নামবিলাক পাহৰিছোঁ এতিয়া মই তো এনেকৈ আইতাই বোলে স্বাধীনতাৰ কাৰণে দেশৰ কাৰণে যুঁজিছিল মুক্তি যুঁজাৰু প্ৰতিজনী আইতাৰে মই আশীৰ্বাদ লৈছোঁ আইতা আপোনাৰ ক'ত ঘৰ আইতা মই তামোলপুৰত আইতাৰ আশীৰ্বাদ ল'লোঁ এনেকুৱাকে মৰম ভালপোৱাৰ মাজত ককা আইতাসকল থাকে আৰু এতিয়া মই যে আনিছোঁ ককা আইতাসকলৰ কাৰণে এই গিফ্টটো সকলোকে ভগাই দিওঁ মানে ককা আইতাসকলৰ মাজত তো বিহু বুলি সকলোৰে কাৰণে এটা সৰু উপহাৰ আৰু চবকে দি দিম এটা আজি ডিম্পু দা আহি গৈছে এইখিনি হৈছে ককাৰ কাৰণে আৰু এইখিনি হৈছে আইতাসকলৰ কাৰণে আইতা আপুনি ক'ৰবাত গ'লে ইয়াত পইচা লৈ যাব তামোল লৈ যাব ক'ৰবাত তামোল কালাৰটো ভাল লাগিছেনে অঁ আপোনাৰ কাৰণে ক'ৰবাত গ'লে তামোল হ'ব আৰু এনেকুৱাকে পতাপত সকলো ককা আইতাকে বেগ দিলোঁ দক এতিয়া এজনী আইতাৰ প্ৰেম কাহিনী এটা আপোনালোকক ক'ম এইজনী আইতাৰ তো এইজনী আইতাই মানে কি হৈছিলে এতিয়া কওকচোন আপোনাৰ প্ৰেম কাহিনীটো একো নহয় দিয়ক একো নহয় লাজ কৰিব নালাগে কওক একো নহয় আইতা মানে ডেকা কালতে ভাল পাইছিলে এটা ব্ৰাহ্মণ ল'ৰা তাৰপিছত তেওঁলোক ব্ৰাহ্মণ কাৰণে বিয়া নিদিলে এতিয়াও তেওঁলোকৰ ভাল পোৱাটো আছে তেওঁ বিয়া নকৰালে আইতাও বিয়া নকৰালে এওঁ ৰাভা হয় বাদ দিয়া নাই ফোন কৰিলে ৰাতি আহে এতিয়াও ফোন কৰে আৰু তেখেতেও বিয়া নাপাতিলে আইতাও বিয়া নাপাতিলে ৱাও প্ৰেম এনেকুৱা প্ৰেম হ'ব লাগে তো প্ৰতিগৰাকী আইতা ককা আইতাৰে জীৱনৰ নিজা নিজা কাহিনী আছে কিবা কাহিনীৰ কাৰণে তেওঁলোক বৃদ্ধাশ্ৰমত আহিব লগা হ'ল আৰু এতিয়া সকলোৱে গান শুনক পম্পীয়ে গান গাব আৰু পম্পীয়ে ভাল ছিংগাৰ হয় মই গানৰ চেনেলটো বাৰু ডিছক্ৰিপশ্যনত থাকিব পম্পী গান গাব চাওক ককা আইতাসকলৰ কি ফূৰ্তি উঠি নাচি আছে ষ্টেজত এতিয়া ককা আইতাসকলৰ ৰুমবিলাক দেখাই আনো যেতিয়ালৈকে এখেতসকলে ডেন্স কৰি থাকে পুৰা ডেন্স কৰি আছে আইতাসকলে অলপ ডেন্স কৰি থাকক আমি আইতাসকলৰ ৰুমকেইটা চাই আহোঁ তো এইখনে বৃদ্ধাশ্ৰম আপোনালোকে দেখি থকা টিভিত এতিয়া ভিতৰত সোমাই যাওঁ আৰু ভিতৰত সোমাই গ'লে ৰ'ব ৱাও বোম ডাঙৰে হৈছে মেইন মৈজা মানে ইয়াৰ চাৰিওফালে ককা আইতাসকলৰ ৰুমকেইটা তো ইয়াতো থাকে ইয়াত দুজন ককা থাকে ন ইয়াতে আপোনাৰ দুটা ককা থাকে আৰু যেতিয়া আমাৰ নাম প্ৰসংগ হয় বা কিবা অকেজন হ'লে আইতা ককা কোনোবা ঢুকালে আমি ইয়াতে নাম চাম ধুনীয়াকৈ ধৰি দিওঁ এইখিনি ফ্ল'ৰতে আৰু আহক মই দেখাই আছোঁ তো জীৱনৰ শেষ সময়খিনি আৰু এনেকৈ পাৰ কৰিছে কি ঠিক আমাৰো চাগে এনেকুৱা অৱস্থাই হয় আপুনি যে চাই আছে ভিডিঅ'টো এনেকুৱা ৰুমবিলাক সম্পূৰ্ণ এখন ঘৰৰ দৰে ৰুমটোত সোমালে এনেকুৱা নালাগিব যে কিবা বৃদ্ধাশ্ৰম সম্পূৰ্ণ মানুহৰ ঘৰৰ দৰে কি ধুনীয়াকৈ ৰাখি থৈ দিছে চাগে আপোনাৰ ঘৰখনো ইমান চাফা নহ'ব পাৰে আইতাসকলৰ ঘৰখন যিমান চাফা কৰি থৈ দিয়ে এই আইতাসকলে নিজে কৰি দিয়ে চাফা নহয় আমাৰ তিনিজনী কেয়াৰটেকাৰ আছে তেওঁলোকে কৰি দিয়ে আৰু এজনী ছোৱালী এজনী আছে তেখেতে মোচা মেলা কৰে আৰু কেয়াৰটেকাৰ তিনিজনীয়ে কামবিলাক কৰি দিয়ে আইতাহঁতৰ কাপোৰ ধোৱা মেলা গা ধোৱা চব তো এই বৃদ্ধাশ্ৰমখন মানে বহুতেই বেছি ডাঙৰ হয় আৰু এখেতসকলৰ ব্ৰাঞ্চো আছে সোণাপুৰত না ক'ত আৰু আছে ইমান ধুনীয়াকৈ থাকে মানে সম্পূৰ্ণ ঘৰৰ দৰে আৰু দুটামান আইতাই যাব পৰা নাই বেমাৰ হৈ আছে তো সেই আইতাৰ কাষত যাওঁ আহক ইমান ধুনীয়া পৰিৱেশত থাকিব বুলি ভালে পাওঁ মইতো বুঢ়া হ'লে নহ'লেও আহিম তো আপোনালোকে দেখি থকা শুনি থকা বৃদ্ধাশ্ৰমখনৰ ভিতৰ ভাগ এয়া আৰু গৈ আছোঁ আহক ভিতৰত আৰু দুই এটা আইতা যোৱাও নাই ইয়াত আছে অলপ অসুস্থ আইতা বিল্ডিং এইটো এটা তিনিটালা আইতা আইতা আপুনি কিয় যোৱা নাই
এই যায় লৈছোন এইগুলো খানে যাওক 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 বাপ বহুত দূৰৰ ভালে আছে ভালে থাকক তোমাৰ কাৰণে মজা বেগ আনিছি তাৰে অলপ পিছত লৈ ঘৰবা দিবা তো এনেকুৱাকে বুঢ়া বয়সত কাৰোবাক নোচোৱাৰ কাৰণে আহিব লগা হৈছে কাৰোবাক আৰু ৰাস্তাতে এৰি থৈ গৈছে আৰু বোলে বিয়াও পাতি দিছে ইয়াত কাৰ মানে দাদা এজন সি অলপ মানে শাৰীৰিকভাৱে সুস্থ নহয় আৰু বাজনীও আমি ৰাস্তাৰ পৰা আনিছিলোঁ তো সিহঁত দুটা যিহেতু ছেইম এজৰে হয় অলপ সৰু ডাঙৰ বিয়া পাতিব বয়স আছে আমি ইয়াতে বিয়া পাতি দিছোঁ সিহঁতক সেয়া কইনা এখেতৰে বিয়া পাতি দিছিলে বাবলি বা ক'ৰ পৰা আহিছিলা কৈ দিয়া দাদা এই যোৰহাটৰ পৰা যোৰহাটৰ পৰা আৰু আপোনাৰ তেখেত ক'ত তাতে আছে তাতে আছে নেকি কেনে লাগিছে ইয়াত থাকি ভাল লাগিছে ভাল লাগিছে ন বা তুমি কিয় অহা নাই তলত এই বলক তাতে ডেন্স হৈ আছে ডেন্স যাওঁ ৰ'ব লাজ আৰু এইফালে পুৰা ডেন্স হৈ আছে গানা হৈ আছে সকলোৱে এতিয়া আমি ভাত চাত খাই পিনে এয়া ককা চাওঁ ৱাও এয়া আইতাৰ 9 বছৰ হ'ল ইয়াত থকা তো আইতাৰ ল'ৰা আছিলে ল'ৰাটোৱে বিশ্বকৰ্মা পূজা দেখাম বুলি মানে এৰি থৈ গ'ল আৰু নাহিলে কৈ আইতাসকলক বাই বাই দিলোঁ আইতাসকলে এতিয়া নিজৰ ৰুমে যাব আৰু আমিও লাহে লাহে কিবা এটা খাই যাম এয়া এনেকুৱাকে দি দিলে ভাত তো আইতা আপুনি সকলোতকৈ কি খাই ভাল পায় এই যি দেই চবেই খায় হ'লেও সকলোতকৈ কি ভাল পায় মাংস এই মাংস নহ'লেও চলে মাছ হ'লেও হ'ব আৰু এয়া দাদা বাইদেউ যাৰ কাৰণে এই আশ্ৰমখন চলি আছে তো কিমান বছৰ হ'ল একচুৱেলি এইখন এতিয়া 10 বছৰ হ'ব 21 জুনত আমাৰ মনালিছা ছ'চাইটিৰ এইটো এটা ইউনিট হয় মানে আৰু বেলেগত আছে এনেকুৱা আছে কেইখন আছে এতিয়াতো এই মনালিছা ছ'চাইটিৰ এতিয়া 2খন আছে বৰ্তমান আচ্ছা এই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত এটা নাম্বাৰ আছে যদি আপুনি ইয়াত আহিব ইচ্ছা কৰে বা যোগাযোগ কৰিব ইচ্ছা কৰে এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰে নাম্বাৰটো কি আছিলে 9864048360 আৰু কোনোবা যদি অসহায় আইতাৰ ৰাস্তাত আছে বা ককাৰ ৰাস্তাত আছে বা ঘৰত থকাৰ পিছতো কিছুমানে অত্যাচাৰৰ সন্মুখীন হৈ আছে তেতিয়াহ'লে আমাৰ এই নাম্বাৰটো 9864048360 ইয়াতে কণ্টেক্ট কৰি ইয়াতে আহিব পাৰি নিশ্চয় বহুতখিনি কথা কওঁ বৃদ্ধাশ্ৰমত থ'লে যে ঘৰৰ মানুহখিনি বেয়া বা অসহায় মানুহকে বৃদ্ধাশ্ৰমত ৰাখে এনেকুৱা নহয় ধৰক মানুহ এজন বুঢ়া হৈ গ'ল সেই মানুহজনৰ ল'ৰা ছোৱালীয়ে টাইম দিব পৰা নাই তো ইয়াত যদি আনি ৰাখে কি হ'ব সংগ পাব তেওঁলোকৰ বয়সৰ সংগ পাই মানে হাঁহি ফুৰ্তিত থাকিব পাৰিব সেয়া বৰমাগৰাকী কৈছে চাকৰি কৰি আছে ইলেক্ট্ৰিচিটি বৰ্ডত ইয়াৰ পৰা অহা যোৱা কৰে তেওঁ তো তেনেকুৱা তেওঁ আহি ভাল পায় আহি পেলাই তেওঁৰ সংগখিনি পায় নিজৰ এটা সমবয়সৰ মানুহৰ লগত যেতিয়া কথাবোৰ আদান প্ৰদান কৰে তেওঁলোকে ভাল ফিল কৰে কিবা এটা তো এনেকুৱা নহয় যে অনলি ঘৰত অত্যাচাৰ কৰে কাৰণে বা একদম অসহায় কাৰণে যে ইয়াত থয় তেনেকুৱা নহয় যে ঘৰত যোৱা ল'ৰা ছোৱালী টাইম দিব পৰা নাই এটা মিলা প্ৰীতিত আহি পিনে ইয়াত থ'লে কেতিয়াবা ঘৰতো লৈ গ'ল কেতিয়াবা ইয়াত থৈও গ'ল তেনেকুৱাকৈ মিলা প্ৰীতিত মোৰ মতে আৰু হঠাৎ এটা খবৰ পালে বাইদেৱে কোনোবা এজন মানুহ বোলে ৰাস্তাত পৰি আছে অসহায় অৱস্থাত তো তেখেতক এতিয়া আনিব যাব ইয়াৰলৈকে মানে তো এনেকুৱা অৱস্থাত পৰি আছিল কোনোবাই পিছত কাপোৰ পিন্ধাই পিনে এনেকৈ ৰাস্তাত পেলাই থৈ দিছে এতিয়া পৰি আছে এখেত তো আহিব নেকি ইয়াত আনিব আমি অলপ পিছত গৈ আছোঁ মানে পুলিচৰ লিখা এখন ল'ব লাগিব সেইটো আমাৰ তো কাৰোবাক অনাৰ আগতে পুলিচৰ এখন লেখা ল'ব লাগে যাতে লিগেলি ইয়াত যাতে অনা হৈছে মানে পিছত আনাৰ পিছত যদি তেখেতৰ পৰিয়াল হ'লে আমাকতো কিডনেপ কৰা বুলি ক'ব পাৰে সেইটো মানে আমাক সেইখন লিখা লাগে লিখাখনত যাতে আমি প্ৰমাণ দিব পাৰোঁ আৰু এতিয়া যাওঁ ঘৰত আইতাসকলে সকলোৱে আহি এনেকুৱাকৈ টাটা বাই বাই দিলে বহুত বেয়া লাগিছে আৰু এনেকৈ গুচি আহিলোঁ ডেছক্ৰিপশ্যনত মেঘালয়ৰ চেনেলটোৰ লিংক আছে মোক যি দেখাব নিছিলে ৰুম ধুনীয়া ভিডিঅ' বনাই আশ্ৰমৰ পৰা আপোনালোকে চাব আৰু সঁচাকৈ এটা ভাল লগা ভিডিঅ' বনালোঁ